দুপৰীয়া সাজ আজি মাছেৰে খালোঁ আৰু খাই বৈ আমি 4জন বন্ধুৱে মিলি বাইহাটা চাৰিআলিলৈ ৰাওনা হ'লোঁ আৰু এয়া পালোঁ বৰ্তমান আমি বেজেৰা। ইয়াতে বহুত ডাঙৰকৈ পূজা হয় আৰু এনেকৈ গৈ গৈ আমি বাইহাটা চাৰিআলি পালোঁ আৰু আমি ক্ৰমান্বয়ে এতিয়া মেইন পূজাস্থলীলৈ গৈ আছোঁ আৰু এই পূজাস্থলীখন আছে পূব কামৰূপ কলেজৰ একদম কাষতে লাগি আছে আৰু এতিয়া আমি ক্ৰমান্বয়ে তালৈকে বৰ্তমান বাৰু মানুহৰ ভিৰটো অলপ কমেই দেখিছোঁ আৰু এনেকৈ আমি গৈ গৈ মেইন পূজাস্থলী পাই গ'লোঁ। এতিয়া দেখিবলৈ পাইছে কি ধুনীয়াকৈ বনাইছে আৰু আমি ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গ'লোঁ। আপোনালোকক অলপ ভিতৰৰ পৰিৱেশ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াতে আমি অলপ সময় ৰখি থাকোঁতে আমাৰ পুৰণা বন্ধু কেইজনমান লগ পাই গ'লোঁ, অলপমান আড্ডা দিলোঁ আৰু এনেকৈ আমি ছেকেণ্ড পূজাস্থলীলৈ গোটেইকেইজনে ৰাওনা হ'লোঁ। এইখন আছে মঙলদৈ একেবাৰে কাষতে। তাৰপিছতে আমাৰ সকলোৰে ভোক লাগিলে আৰু এনেকৈ গোটেইকেইজনে মিলি এই ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ। এইখন বোলে নতুনকৈ হৈছে আৰু এনেকৈ আমি ক্ৰমান্বয়ে গোটেইকেইজনে সোমাই গ'লোঁ। তাত কফি অৰ্ডাৰ দিলোঁ, তাৰপিছত এনেকৈ বহুত কিবা কিবি অৰ্ডাৰ দিলোঁ আৰু খাই বহুতেই ভাল লাগিল আৰু ডেক'ৰেশ্যনটো বহুত ধুনীয়া। আমি বহুত ফটো তুলিলোঁ তাতে আৰু এনেকৈ ফটো তুলি শেষত আমি ঘৰলৈকে যাওঁ।